গুড মৰ্ণিং এভৰিৱান। এয়া দেখিছেনে মাইনাৰ অৱস্থা। এক্সামৰ দিনাই তাইৰ বেমাৰটো হ'ল। ৰাতি মানে ছানডে ৰাতি তাইৰ বেমাৰ হ'ল আৰু লগে লগে হস্পিটেলত এডমিট কৰিব লগা হ'ল। যিহেতু তাৰ বমি পায়খানা দুয়োটাই হৈছিলে আৰু পায়খানাত তাইৰ ব্লাড গৈছিলে। আৰু এয়া নেক্সট ডে তাইক ৰিলিজ দিয়াৰ পিছত আমি ঘৰত আহিলোঁ, যিহেতু আমি ঘৰ চিফ্টিং কৰিম। তো ঘৰ চিফ্টিঙৰ এইবোৰ দেখিছেনে গোটেই ভৰাই লৈছোঁ। এয়া গডৰেজটো অলমষ্ট মই খালীয়ে কৰিলোঁ। এয়া বস্তু বাহিনী লৈ আমি মাহঁতৰ ঘৰত গৈ আছোঁ, যিহেতু মাহঁতৰ ঘৰত থাকিম। আৰু আপোনালোকে চাগে ভাবিছে ঘৰ চিফ্ট কিয় কৰিলে। ঘৰ চিফ্ট কৰিলোঁ কাৰণ আমি নতুন ঘৰ বনাম। সেইটো কাৰণে পুৰণা ঘৰটো অকণমান ডেমেজ হৈছিলে। বৰষুণৰ পানীৰ পৰা আমি বাচিবৰ কাৰণে এইটো ডিচিজন ল'লোঁ। যিহেতু পানীও হয় আৰু ঘৰটো চাপৰ হৈ গৈছিলে, সেইকাৰণে মাহঁতৰ ঘৰত থাকি কেনে আমি ইয়াতে ঘৰটো বনাম বুলি ভাবিলোঁ। যিহেতু সকলো মানুহৰে এটা সপোন থাকে নতুন এটা ঘৰ সাজিব, আৰু আমাৰো বহুতখিনি অসুবিধা হৈছিলে। যিহেতু মাইনাও ডাঙৰ হৈ আহিছে, মাইনাক এটা এক্সট্ৰা ৰুম দিব লাগে। তো সেইটোৱে আমি ভাবি চিন্তি গোটেইখিনি ডিচিজন ল'লোঁ, হাজবেণ্ড আৰু মই। এয়া মাহঁতৰ ঘৰ আহি পালোঁ। যিহেতু ফাৰ্ষ্ট ফ্ল'ৰটো খালী আছিলে, অকল মাহীয়ে থাকে, গতিকে ৰুম চুমবিলাক খালী হৈ আছিলে। চ' আমি ইয়াতে চিফ্ট হ'লোঁ। গতিকে বস্তুবিলাকতো দেখিছেই বহুত উদলি হৈ আছে। আৰু সেইদিনাখন সন্ধিয়া মানে ভণ্টিৰ ল'ৰাটো আছিলে, যিহেতু ভণ্টিৰ শাহুৱেক হস্পিটেলত আছিলে। চ' মাইনাক আৰু বাবুক লৈ আমি ফিল্ডত অকণমান ওলাই লৈ গ'লোঁ, ভণ্টি আৰু মই। সিহঁতেও সৰু ল'ৰা ছোৱালী, সিহঁতেও অকণমান বাহিৰত ফুৰিব বিচাৰে। তো অকণমান খেলাও হ'ল সিহঁতৰ। তো সিহঁতক বাহিৰত ওলাই লৈ আহিলোঁ। আৰু এয়া ভণ্টিক দেখিছেনে, ভণ্টি সিহঁতৰ লগতো বাচ্চা হৈ খেলিছে। তাইও কিন্তু বেয়া এনজয় কৰিছে, আৰু ইহঁত দুটাও বেয়া এনজয় কৰিলে পূৰা। আৰু সন্ধিয়া ঘৰত সোমাই পেলাই এতিয়া মাইনা আৰু বাবু দুটাই কিতাপ পঢ়ি আছে। যিহেতু বাবুৰ মাক মানে মোৰ ভণ্টি আৰু জোৱাই সিহঁত দুটাই নাই, হস্পিটেলত আছে। বাবুক আমিয়ে ৰাখিছোঁ। এয়া মাইনাই তাক পঢ়াই দি আছে। আৰু এয়া আহি পালোঁ আমি। আহি পাই আকৌ নেক্সট দিনাখন গৈ পেলাই আকৌ বস্তু চিফ্ট কৰিলোঁ, আকৌ বস্তু আনিলোঁ। এয়া বস্তু ভৰাই আছোঁ, যিহেতু ফাৰ্ষ্ট ফ্ল'ৰ হয় আৰু চিৰিকেইটা সৰু তো অকণমান উঠাওঁতে অকণমান বস্তুবিলাক দিগদাৰী হৈছিলে। আৰু মোৰ ভাইটি আৰু ভাইটিৰ ফ্ৰেণ্ডে বহুতখিনি সহায় কৰিলে, বহুতখিনি হেল্প কৰিলে। সিহঁতে বস্তুখিনি মানে একো হেৰি নোহোৱাকৈ, ডেমেজ নোহোৱাকৈ বস্তুখিনি চিফ্ট কৰালে। অলমষ্ট বস্তুখিনি চিফ্ট হ'ল, আৰু এয়া ঘৰ ভঙা মিস্ত্ৰী আহি গ'ল। ঘৰটো লাহে লাহে ভাঙি আছে, যিহেতু এদিন বা দুদিনত কামটো নহয়, তো টাইম লাগিব। গতিকে খিৰিকী দৰ্জাখিনি আগে খুলি লৈছে।
আৰু এইখিনি ভিডিঅ' মই নিদিয়াকৈও হ'ল হয়, কিন্তু এইখিনি ভিডিঅ' মই কৰি থৈছোঁ এজ এ মেমৰি, যাতে পিছলৈও আমি এই ভিডিঅ'টো মনত পেলাই চাই থাকিব পাৰিম। আৰু যিহেতু প্ৰথম বিয়া হৈ মই এইখন ঘৰতে সোমাইছিলোঁ, তো এইখিনি মেমৰিটো মই ছেভ কৰাৰ মানে কথা আছে, যিহেতু পিছলৈও আমি এইবোৰ চাই থাকিব পাৰিম। এয়া গোটেই ঘৰটো। একচুৱেলি মই ভিডিঅ' বনোৱা নাছিলোঁ, মোৰ হাজবেণ্ডে ভিডিঅ'টো মোক বনাই পেলাই পঠাই দিছিলে, যিহেতু মই তেতিয়ালৈ নাছিলোঁ তাতে। আৰু এই গোটেই ঘৰটো দেখিছেনে? ঘৰটো দেখি চাগে গম পাইছে, যিহেতু ঘৰটো বহুত ডাউন হৈ গৈছিলে, পানী বৰষুণ দিলে পানী সোমাইছিলে আৰু বহুতখিনি কথা। আৰু এয়া হ'ল শাহুমাৰ নতুন ৰুমটো, ভাইটিৰ মানে মোৰ দেওৰৰ নতুন বনোৱা ঘৰটোত মায়ে তাতে চিফ্ট হৈছে। আৰু এই ঘৰটো দেখিছেনে? ঘৰটোৰ লেভেল ইমান চাপৰ হৈ গৈছে, বৰষুণৰ পানী, তাৰপিছত বৰষুণ দিলে পানী সোমাবই আৰু তলেদিও পৰে ওপৰেদিও পৰে, মানে টিংটো ফুটিছিলে আৰু বহুতখিনি অসুবিধা আমি সন্মুখীন হৈছিলোঁ। আৰু এয়া হ'ল আমাৰ ড্ৰয়িং ৰুমটো আছিলে, আগৰ ড্ৰয়িং ৰুম। আৰু এয়া মিস্ত্ৰী খিৰিকী দৰ্জাবোৰ লৈ গৈ আছে, তেওঁলোকক দিয়া হৈছিলে এই কামটো কৰিবৰ কাৰণে। আৰু এয়া নেক্সট ডে মানে হোলীৰ দিনাখন আমি গোটেইবিলাকে মিলিজুলি হোলী খেলিলোঁ। ভাইটিৰ লগৰ ফ্ৰেণ্ড গোটেইকেইজনে আহিছিলে, আমি গোটেই ভণ্টি, মাইনা, বাবু, মামা, মামী গোটেইবিলাকে আমি হোলী খেলিলোঁ চবৰে লগত। আৰু এইটো ভিডিঅ' মই বনোৱা নাই, এইটো ভিডিঅ' মোৰ হাজবেণ্ডে ওপৰৰ ছাতৰ পৰা নহয়, বেলকনিৰ ওপৰৰ পৰা বনাইছিলে। যিহেতু তেওঁ বৰষুণ দি আছিলে আৰু বৰষুণত ভিজিব নোৱাৰে, গতিকে তেওঁ বেলকনিৰ পৰা এই ভিডিঅ'খিনি আমাক কৰি দিলে।
আৰু এই সন্ধিয়া হৈ গ'ল আৰু ভাইটিহঁত আহি পেলাই সেই ৰাতি সন্ধিয়া 6টা বজাত সিহঁতে ছাদৰ ওপৰত ভাত বনাইছে আৰু ইহঁতে ভাত খাইছে। সেইদিনাখন আছিলে মঙলবাৰ, সিহঁতে মাংস খাইছিলে আৰু আমি যিহেতু নাখাওঁ মঙলবাৰে, তো সিহঁতক একো হেল্প কৰি দিয়া নাই। সিহঁতে নিজে নিজে বনাইছে, নিজে নিজে খাইছে। আৰু এয়া দেখিছেনে, কাৰেণ্ট নাছিলে কাৰণে সিহঁতে মোবাইলৰ ফ্লাছ জ্বলাই জ্বলাই ভাত খাইছে। আৰু এয়া নেক্সট ডে হৈ গ'ল আৰু নেক্সট ডে মাইনাক নতুন স্কুলত এডমিশ্যন লগালোঁ। যিহেতু মহাৰিচি আগতে তাই আছিলে আৰু মহাৰিচিত যাবৰ কাৰণে ইয়াৰ পৰা বহুত দূৰ হৈ যায়, তো ইয়াতে এডমিশ্যনটো লগাই দিলোঁ। আৰু ইয়াতে মই আজি ভিডিঅ'টো সামৰণি মাৰোঁ। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু মই নতুন এটা ভিডিঅ' লৈ আহি আছোঁ অন্য এটা দিন, অন্য এটা ব্লগ লৈ। টিল দেন বাই বাই।